Hey guys, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আৰু বহুত দিন পাছত তাৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আজি মই বনাই আছোঁ কচু শাক, কণ বিলাহী আৰু শুকান মাছেৰে বনাই আছোঁ। তাৰ কাৰণে যোগাৰ পাতিখিনি আৰু মছলাৰ কাৰণে লৈছোঁ মই গোটা জিৰা, পিঁয়াজ, জলকীয়া, নহৰু আৰু আদা এডোখৰ। তাৰ পাছত মই এতিয়া পানীখিনি পেলাই ল'ম বইল কৰি ইয়াৰ। লগত মই আলু দুটাও বইল কৰিছোঁ, আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নাই, একো নাই। তাৰ পাছত আৰু এতিয়া মই বইল কৰি ভালকৈ পানীখিনি পেলাই দিলোঁ আৰু এতিয়া মোৰ সিজিয়ে গৈছে। আৰু এইপিনে শুকান মাছখিনি ভালকৈ ধুই লৈছোঁ আৰু এতিয়া তেল দিছোঁ কেৰাহীত। তেল দিয়াৰ লগে লগে শুকান মাছখিনি ভালকৈ ভাজি লওঁ। মোৰ শুকান মাছখিনি ভাজা হোৱাৰ লগে লগে এইটো তেলতে মই চেম তেলতে পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজ ভাজা হৈ যোৱাৰ পাছত এয়া মছলাখিনি দি দিছোঁ। আৰু এতিয়া জিৰা, জলকীয়া চিলতে আৰু এইটো আদা নহৰু পেষ্ট পিঁয়াজৰ এইটো ভালকৈ ভাজি ল'ম মই অলপ টাইম। লগতে কণ বিলাহীখিনিও দি দিছোঁ, মই সিজি যাব একেলগতে। মছলা পানীখিনি শুকাই যোৱাৰ পাছত ইয়াতে হালধি পাউডাৰ মই দি দিছোঁ। তাৰ পাছত সোৱাদ অনুসৰি নিমখো দি দিলোঁ আৰু এইটো দিয়াৰ পাছত আৰু অলপ ভাজি ল'ম মই মছলাখিনি। আৰু এতিয়া প্ৰায় মোৰ ভাজা হৈয়ে গ'ল। এতিয়া মই দি দিম ইয়াতে কচু শাকখিনি বইল কৰা। এতিয়া কচু শাকখিনি ভালকৈ ভাজি লোৱাৰ পাছত ইয়াতে গৰম পানী দি দিম মই। গৰম পানী দিয়াৰ পাছত ফাইনেলি মোৰ কচু শাকখিনি হৈয়ে গৈছে সিজা। আৰু মই ঘুটনিও মাৰি দিলোঁ, ঘুটনি মাৰি শুকান মাছখিনি দি দিছোঁ। আৰু এয়া মোৰ ফাইনেল বনোৱা হৈ গ'ল। কেনেকুৱা লাগিছে আপোনালোক কমেণ্টত জনাব। যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ আহিছোঁ, বাই।